নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। নতুন বছৰ তথা আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ ইউটিউব চেনেল মিচিং বনাং বুলি নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ব্লগটো খুব সুন্দৰ আৰু মনোমোহা পৰিৱেশৰ মাজৰ পৰা আৰম্ভ কৰি দিছোঁ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজি আমি আহিছোঁ কেঁচাই খাটি কছাৰী ভৱনলৈ। ইয়াতে কি কি আছে সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু আপোনালোকে এতিয়া চাব পাৰে, ইয়াতে খুব ধুনীয়াকৈ জাপিৰ ডিজাইনত এনেদৰে জিৰণি চৰা বনাই থোৱা আছে আৰু খুব ধুনীয়াকৈ এনেদৰে বহিবৰ কাৰণে চকী আৰু এখন টেবুলো ৰাখিছে, যাতে ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো আৰামত কৰিব পাৰি। আজৰি সময়তো ইয়াতে আপোনালোকে নিশ্চিন্ত মনে বহি থাকিব পাৰি। এইফালে আকৌ চেলফি লোৱাতে ব্যস্ত হৈ আছে, কিন্তু আচৰিত কথাটো হ'ল এই গছজোপাক আপোনালোকে মন কৰিছেনে বাৰু? গছজোপাত পাত এখিলাও নাই। কি গছ বুলি কয় জানো? যিসকলে জানে কমেণ্ট কৰি জনাবচোন। মই কিন্তু আজিলৈকে এনেকুৱা গছ দেখাই নাই। এতিয়া আমি গৈ আছোঁ পাৰ্কলৈ। আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই কেনে লাগে কমেণ্ট কৰি জনাব। যদিহে ভাল লাগে তেন্তে লাইক কৰিব আৰু বহুত বেছি শ্বেয়াৰ কৰিব, যাতে সকলোৱে মোৰ ভিডিঅ'বোৰ চাব পাৰে। আৰু অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোক সকলোৱে মৰম দিব, আশীৰ্বাদ কৰিব, যাতে মই জীৱনত আগবাঢ়ি যাব পাৰোঁ, সফলতা অৰ্জন কৰিব পাৰোঁ। আৰু আপোনালোক সকলোৱে মোক সহযোগ কৰিব। আপোনালোকৰ সহযোগিতাৰ অবিহনেতো এয়া সম্ভৱ নহয়। এই নতুন বছৰত এয়াই কামনা কৰিছোঁ। এতিয়া আমি দুয়োৱে এনেদৰে পাৰ্কত অলপমান ঝুলনাত উঠি আছোঁ। এগৰাকী হৈছে মোৰ বান্ধৱী, একেবাৰে ল'ৰালি কালটোহে মনত পৰি গৈছে। বহুত ভাল লাগিছে ন? আৰু ইয়াতে আছে বিভিন্ন ধৰণৰ ফুলৰ পুলি, নামবোৰ বৰ বিশেষ নাজানো মই। আৰু আনফালে আছে নাৰ্জী ফুল। আৰু যিসকল বিদেশী পৰ্যটক বা দূৰণিৰ পৰা আহি পিনি ইয়াতে থাকিব বিচাৰে, তেওঁলোকে ৰুম লৈ ইয়াতে থাকিব পাৰে। ইয়াতে থকা মেলাৰ সকলোবোৰ সা সুবিধা কৰি দিয়া আছে। ইয়াতে বিশেষকৈ ৰুম লৈ থকাৰহে অনুমতি দিয়া হয়। ইয়াতে সকলোকে সোমোৱা বা সোমাই লৈ ভিডিঅ' কৰাৰ অনুমতি দিয়া নহয়। আৰু এইফালে আছে চিৰি, ইয়াৰ পৰা আপোনালোকে ওপৰলৈ যাব পাৰিব। আজি আমি বিশেষ বান্ধৱী এজনীৰ কাৰণে সোমাই আহিব পাৰিলোঁ, সেয়েহে এই ভিডিঅ'টোৰ জৰিয়তে তাইক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু এইফালে ফটো মৰাতে ব্যস্ত হৈ আছে সকলোৱে। ইয়াতে আপোনালোকে চাৰিওফালে বিভিন্ন ধৰণৰ গছৰ লগতে ফুলো দেখিবলৈ পাব। আৰু এয়া হৈছে নাৰ্জী ফুল, এনেদৰে লাইনকৈ ৰুই থোৱা আছে। আৰু এনেদৰে ফ্ৰণ্টতে ফুলৰ বাগিচা এখন আছে, য'ত খুৰাজনে বন চাফা কৰি আছে। দেই ফটো মাৰিবলৈ পুৰা বহি আছে। আৰু এয়া আপোনালোকে চাব পাৰে, চাৰিওফালে সেউজীয়া সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা মনোমোহা এখন ঠাই। যিহেতুকে এতিয়া পিকনিকৰ ছিজন, ফুৰাৰ ছিজন, সেয়েহে আমি অলপ ওলাই আহিলোঁ। কোনে কোনে ক'ত ক'ত ফুৰিছে কমেণ্ট কৰি জনাবচোন, ভাল লাগিব। এইখিনিতে এটা কথা মনত পৰিলে, কোনে কোনে ক'ত ক'ত 1 জানুৱাৰী খালে ক'বচোন দে কমেণ্ট কৰি। আমিও পথাৰতে খাইছিলোঁ, কিন্তু বিশেষ কাৰণত ভিডিঅ' কৰা নহ'ল। আমি আজি ইয়াতে পিকনিক খাবলৈ অহা নাই, এনেই চাবলৈহে আহিছোঁ। অনাগত দিনত যদিহে ক'ৰবাত পিকনিক খাবলৈ যাবলৈ পাওঁ, তেন্তে নিশ্চয় আপোনালোকলৈ পিকনিকৰ ভিডিঅ' আগবঢ়াম। আৰু এইখিনিতে আৰু এটা জিৰণি চৰা আছে। আৰু ইয়াতে এনেদৰে পোষ্টাৰ মাৰি থোৱা আছে, উদ্যান শস্যৰ কৃষি পদ্ধতি। ইয়াতে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰা হয়। ইতিমধ্যে এয়া কৰিয়ে থৈছে খেতি, শাকৰ খেতি। পোষ্ট বৰ বেলেগ দেই। এতিয়া আমি ইয়াৰ পৰা যাব ওলাইছোঁ। এতিয়া আমি ভৱনৰ পৰা আহি হোটেলত বহিছোঁ। এয়া আমাৰ আহি পাই গ'ল গৰম গৰম পৰঠা আৰু ঘুগুনি। এতিয়া আমি সকলোৱে খাই লওঁ। আজিলৈ বাই।